নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বিচিএছ। আজি আপোনালোকক আকৌ এটি নতুন ভিডিঅ' দেখি লৈ যাবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো কি কৰিম নিশ্চয় আপোনালোকে থাম্বনেলত দেখিছে। আজি আমি কি বনাবলৈ লৈছোঁ, আমি আজি মানে ঘৰতে গ্লু অৰ্থাৎ আঠা বনাম। হয়, ঘৰতে মানে আঠা বনাবলৈ চেষ্টা কৰিম, কিন্তু কেনেদৰে পেট্ৰল আৰু থাৰ্মকলেৰে। আপোনালোকে ভাবিছে পেট্ৰল আৰু থাৰ্মকলেৰে কেনেকৈ মানে আঠা বনাম। তো গাইজ ভিডিঅ'টো অৰ্থাৎ এইখিনি জানিবলৈ ভিডিঅ'টো আগলৈ চাই থাকিব। তাৰ আগতে কৈছোঁ আপোনালোকে যাতে এই বস্তুটো ঘৰত নকৰে, কাৰণ মানে এই পেট্ৰলটো যিটো আছে পেট্ৰলটো মানে হাইলি ফ্লেমেবল হয়, মানে পটককৈ মানে জুই লাগি যাব পাৰে ঘৰত কৰিলে। তো গাইজ আমি এইটো ঘৰত মানে বহুত ছিকিউৰিটি বহুত সাৱধান লৈ পেলাই কৰিম। তেনেদৰে বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বেছিকলি গাইজ এইখিনি বস্তু আমাক বনাবৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব এয়া থাৰ্মকল। এয়া আছে থাৰ্মকল, যিটো মাছৰ পেকিঙত ব্যৱহাৰ কৰা হয় থাৰ্মকল, আৰু লগতে আছে এটি বাতি, যিটো বাতি আমি প্ৰত্যেকবোৰ এক্সপেৰিমেণ্টত আমি ব্যৱহাৰ কৰোঁ। প্ৰাইভেট এক্সপেৰিমেণ্টত বাতিটো ব্যৱহাৰ কৰোঁ, এইবাবে এনেকুৱা ৰং হৈ গৈছে। আৰু গাইজ এইটো হৈছে আমাৰ মেইন বস্তুটো, যিটো হৈছে পেট্ৰল। ইয়াত দেখিছে পেট্ৰলখিনি অলপমান কালাৰটো অলপ পাতল হৈছে, দেখিছে এয়া হৈছে আমাৰ পেট্ৰল। তো গাইজ আমি বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে এই পেট্ৰলখিনি ইয়াত এনেদৰে দি দিম। তো গাইজ এইখিনি পেট্ৰল আমাৰ বাবে বহুতখিনি বেছি হৈ যাব। তো গাইজ আমি ইয়াত ঢাকনিখন ভালদৰে মাৰি দিছোঁ, কাৰণ পেট্ৰলটো হৈছে ফ্লেমেবল বস্তু, আৰু এইটো ইয়াত এনেদৰে থৈ দিছোঁ ভালদৰে। আৰু এতিয়া গাইজ আমি কি কৰিম, মেইন থাৰ্মকল আছিল, থাৰ্মকলখিনি আমি কিছুমান সৰু সৰু টুকুৰাত কাটি ল'ম, অৰ্থাৎ সৰু সৰু পিচ কৰি থাৰ্মকলখিনি কাটি ল'ম, যাতে এই থাৰ্মকলখিনিত মানে থাৰ্মকলখিনি পেট্ৰলত ডিপ কৰোঁতে সহজ হয়, পেট্ৰলত ভৰোৱাটা যাতে সহজ হয়, তেনেদৰে আমি এই থাৰ্মকলখিনি কাটি লৈছোঁ। আৰু গাইজ এনেদৰে আমি সৰু সৰু কিছুমান পিচ কৰি লোৱাৰ পিছত এতিয়া গাইজ এই পিচ টুকুৰা আমি ধুনীয়াকৈ পেট্ৰলৰ ভিতৰত সোমাই দিম। আৰু গাইজ আপোনালোকে লক্ষ্য কৰক ইয়াত কি হয়, চাওক গাইজ, যি মাত্ৰ আমি এই থাৰ্মকল টুকুৰা পেট্ৰলত দিছোঁ, তেতিয়াই চাওক কি ধুনীয়াকৈ এটি মানে ৰিয়েকশ্যন ঘটিছে। তো গাইজ আমাৰ লক্ষ্যটো ৰিয়েকশ্যন দেখুওৱা নহয়, আমাৰ লক্ষ্যটো হ'ল এঠা বনোৱা। তো গাইজ গোটেইখিনি থাৰ্মকল এই পেট্ৰলে বহিলে, অৰ্থাৎ এই পেট্ৰলে শোষণ কৰিলে। তো গাইজ আমি এনেদৰে আৰু কেইটুকুৰামান থাৰ্মকল ইয়াৰ ভিতৰত দি চাম, বেছিকৈ দি চাম। তো গাইজ আমি এই ভিডিঅ'টো অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিম আপোনালোকৰ সময় নষ্ট নহ'বৰ বাবে। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। The dangerous groups that we're dealing with now. আৰু গাইজ প্ৰায় ইয়াত মানে 8-10 টুকুৰামান আমি থাৰ্মকল দিয়াৰ পিছত এইখিনি অৱস্থা পাইছে। এয়া চাব পাৰে আপোনালোকে, এই যিখিনি থাৰ্মকলৰ গেট আছিল, গেটখিনি এটি বিজলুৱা বস্তুলৈ পৰিণত হৈ গৈছে। তো গাইজ দেখিছে এয়া আমাৰ গেটখিনি এনেদৰে পৰিছে। আৰু গাইজ আচলতে আমাৰ থাৰ্মকলৰ লগত পেট্ৰল এই ৰিয়েকশ্যনটো আপোনালোকক দেখুওৱা নহয়, আমাৰ মেইন ৰিয়েকশ্যনটো হৈছে কি আঠা বনাই দেখুওৱা। তেনেহ'লে বলক আমি আঠাখিনি বনাবলৈ চেষ্টা কৰোঁ। তো গাইজ বলক। আৰু গাইজ চাব পাৰে এইখিনি আমাৰ এই আঠাখিনি তৈয়াৰ হ'ল ইয়াতে পেট্ৰল আৰু থাৰ্মকলৰ দ্বাৰা। আৰু এতিয়া আমি এই আঠাখিনি মানে
এই 200টা আমি কাঠ লৈ লৈছোঁ এই 200টা কাঠত আমি এইখিনি পৰীক্ষা কৰি চাম কিছু দিনৰ কাৰণে আমি এই আঠাখিনি দি এই কাঠটুকুৰা মানে থৈ দিম নীলকৈ তেতিয়া মানে এই আঠাখিনি কিমান দূৰ মানে হেৰি হয় আমি চাম এয়া চাব পাৰে এয়া আঠাখিনি লৈছোঁ এয়া চাওক আমি একেবাৰে হেঁচি হেঁচি দিছোঁ যাতে এই কাঠটুকুৰা মানে ইয়াত আচা খাই ধৰে আৰু এইখিনি আমি কিছু দেৰি পৰ্যন্ত থৈ দিম নীলকৈ তেতিয়া আপোনালোকে চাব পাৰিব ইয়াত কেনেকুৱা ধৰণৰ আঠাৰ বিক্ৰিয়া ঘটিছে তো গাইছ আমি এইখিনি বস্তু এতিয়া মানে এয়া চাওক হাততো লাগি গৈছে এঠা মোৰ তো এইখিনি আমি নীলকৈ থৈ দিছোঁ আৰু গাইছ চাওক মই হাতত অলপমান আঠা লৈ চাইছিলোঁ আৰু এতিয়া চাওক এই বস্তুখিনি কেনেকুৱা হৈ গৈছে আৰু আমি এই যিটুকুৰা কাঠ আছিলে কাঠটুকুৰা আমি আনফল্ড কৰিম তাৰ আগতে চাফা কৰি হ'ব নহ'লে পিছত বেছিকৈ আঠা লাগিলে অৱস্থা কাঢ়ি ল'ব বলক তো গাইছ দেখিছে মানে এই আঠাখিনিত আমি উলিয়াই ল'লোঁ কিন্তু মোৰ পৰা আঠাখিনি উলিয়াইহে মই ওলাই গ'লোঁ প্ৰায় আধা ঘণ্টামান আমি এই আঠাখিনি উলিয়াত লাগিছোঁ তথাপি এয়া চাব পাৰে এয়া যোৱাই নাই আঠা এতিয়াও এই হাতৰ ইয়াত লাগি আছে কিছু দেৰি পিছত যাব চাগে আমি কেৰাচিন তেল দিও ব্যৱহাৰ কৰিলোঁ পেট্ৰল তেল দিও আমি আঠাখিনি গুচাব চেষ্টা কৰিলোঁ নাই আকৌ এই একৰ অৱস্থা হয় তো যি আছে অলপ পিছত এইখিনি যাব লাগে আৰু গাইজ বলক আমি এই কাঠটুকুৰা আনফল্ড কৰোঁ এয়া আমি কাঠটুকুৰা থৈ দিছিলোঁ এয়া ল'লোঁ আৰু কাঠটুকুৰা চাওঁ কি হৈছে আৰু গাইজ চাওক এই কাঠটুকুৰাত মানে ইমান এটি মানে এই এঠাৰ প্ৰভাৱ পৰা নাই কিন্তু হ'লেও যিখিনি সময়ত আমি কম সময়ত দিছোঁ কম সময়ৰ ভিতৰত ইয়াৰ আঠাখিনিৰ বহুতখিনি প্ৰভাৱ পৰিছে আপোনালোকে চাব পাৰে আৰু এটুকুৰা কাঠত আমি ট্ৰাই কৰিম বলক আৰু এটুকুৰা কাঠত আমি এই আঠাখিনি আকৌ এবাৰ ট্ৰাই কৰি চাওঁ আৰু ইয়াৰ লগতে আকৌ এটি নতুন ট্ৰিক দেখুৱাম ভিডিঅ'টোৰ লগত অলপ সময় ভিডিঅ'টোৰ লগত থাকক তো গাইছ আপোনালোকে দেখা পালে সেই কলা আমি কাঠৰ টুকুৰাত কেনেদৰে কৰিলোঁ কলা কাঠৰ টুকুৰাত নহ'ল কিন্তু আমি এইখিনিত সেই বস্তুটো ট্ৰাই কৰি দিছোঁ আপোনালোকে চাব পাৰে এইখিনিত ধুনীয়াকৈ আমি আগৰ নিচিনাকৈ লগাই দিছোঁ সেই একেখিনিয়ে গ্লু সেই একেখিনিয়ে থাৰ্মোকলৰ দ্বাৰা গঠিত গ্লুখিনি তো গাইছ এইখিনি আমি এতিয়া কি কৰিম এয়া চাব পাৰে এয়া আমি সেইটো উলিয়াওঁতেতো বহুত কষ্ট হৈছে কিন্তু মানে কষ্ট হোৱা নাছিল কিন্তু এইটোত কিন্তু গাইছ উলিয়াওঁতে কিন্তু বহুত কষ্ট হৈ আছে তো গাইছ দেখিছে সব প্ৰায় আধা ঘণ্টা বা 10 মিনিট নহয় প্ৰায় 25 মিনিটমান পিছত এইখিনি এনেকুৱা অৱস্থা তো গাইছ চাওক যদি আমি 25 মিনিট নথৈ যদি গোটেই যদি 2-3 দিনৰ কাৰণে থৈ দিওঁ ইয়াতকৈ বহুতখিনি টাইট হ'ব বুলি মই আশা কৰিছোঁ কিন্তু এইটো কোনো ঘৰৰ কাৰণে নহয় কোনো চেফটি ডাঙৰ কাঠৰ কাৰণে নহয় এনেই সাধাৰণ আপোনালোকে কোনো কৰিবলৈ ওলাইছে এনে টেম্পৰাৰীভাৱে বা এনেভাৱে কোনো চেফটিৰ কাৰণে বা এডাল কাঠ এডাল জোৰা লগাব পাৰে এনেকৈ জৰা লগাই দিব পাৰে কিন্তু ইয়াতকৈ এটি ডাঙৰ এটি ভাল ট্ৰিক আছে এই বস্তুটোৰ দ্বাৰা মানে আমি কৰি থাকোঁতে এটি ট্ৰিক ওলাই পৰিলে আমাৰ হঠাৎ সেই ট্ৰিকটো আপোনালোকক দেখাবলৈ অলপমান সেই ট্ৰিকটো আপোনালোকক দেখাবলৈ যাওঁ নিশ্চয় সেই ট্ৰিকটো চাই ভাল পাব আৰু গাইছ চাব পাৰে আমি গ্লুখিনি বহুত সময় থাকিবৰ বাবে আমি গ্লুখিনি এনেদৰে এটি সৰু পাত্ৰত এনেদৰে লৈ লৈছোঁ আপোনালোকে যাতে বেলেগ বুলি নাভাবে আৰু আজিকালি সকলো পিনে কপি নকল এইবিলাকে মানে হৈছেতো তো গাইছ আমি এইখিনি গ্লু ইয়াত ভৰাই লৈছিলোঁ আৰু এতিয়া গাইছ এইখিনি আমি ইয়াৰ পৰা এনেদৰে উলিয়াই লৈছোঁ এয়া চাব পাৰে অলপমান এয়া আমি এই গ্লু উলিয়াই লৈছোঁ আপোনালোকে চাব পাৰে আৰু এই গ্লুখিনি এতিয়া আমি হাতেৰে ধুনীয়াকৈ এনেদৰে মোহাৰি দিম গাইছ এয়া চাওক আমি এইখিনি এনেদৰে দিলোঁ আৰু দিয়াৰ পিছত এয়া অলপমান সময় আমি এইখিনি থৈ দিছোঁ এইখিনি শুকাবলৈ প্ৰায় 2 মিনিট সময় ইয়াত শুকাওক তাৰপিছত দেখিব ইয়াত কি পৰিৱৰ্তন ঘটে গাইছ ইয়াত প্ৰায় 2 মিনিট হোৱাই নাই প্ৰায় 1 মিনিটমান পিছত আমি এইখিনি এৰুৱাবলৈ ওলাইছোঁ কাৰণ পটককৈ মানে শুকাই যায় আৰু গাইছ এয়া দেখিছে এয়া আমি বস্তুখিনি এৰুৱাই আছোঁ লাহে আৰু এই বস্তুখিনি চাবচোন কি এটি পলিথিনলৈ কি এটি লবৰলৈ মানে কি ক'ম সকলো বস্তুলৈ এই বস্তুখিনি মানে পৰিণত হয় চাওক গাইছ ইয়াৰ কোনো নিচান নাই আৰু এইখন ধুনীয়াকৈ এটি পলিথিনৰ নিচিনাকৈ ওলাই আহিছে এয়া চাওক আৰু এই পলিথিনখন যেতিয়া আমি এনেদৰে মোহাৰি দিম চাওক যেতিয়া আমি মোহাৰি দিম তেতিয়া এই পলিথিন গুচি
যিটো প্লাষ্টিক গুচি এটুকুৰা লবৰলৈ পৰিণত হয় তো গাইজ চাওক কি মানে কি একেবাৰে অদ্ভুত বস্তু চাওক আমাৰ সাধাৰণ একো কৰা নাছিলোঁ আমি কেৱল পেট্ৰল লৈছিলোঁ থাৰ্মকল লৈছিলোঁ সেইখিনিৰে মানে কি এটি সৰু ডাঙৰ মানে সকলো বস্তু মানে হৈ যায় তো গাইজ দেখিলে ইয়াৰ কি বস্তু কৰিব পাৰি আপোনালোকে কৰি চাওক অলপ ছেফটি লৈ গাইজ ভিডিঅ'টো নিশ্চয় চাই ভাল পালে মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয়কৈ আনন্দিত হৈছে চাই কিছু হ'লেও কথা জানিব পাৰিছে বা কিছু হ'লেও আগতে জানিছিল যদিও আকৌ এবাৰ মানে ভালদৰে আমি এক্সপ্ল'ৰ কৰাত সহায় হ'ল বুলি আমি ভাবিছোঁ তো গাইজ নিশ্চয় যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো কাৰণ আপোনাৰ নহ'লে বেলেগৰ সেই ভিডিঅ'টো কামত আহিব এই ভিডিঅ'টো কামত আহিব পাৰে তো গাইজ আজিলৈ এইখিনি আৰু গাইজ এটা আপোনালোকে লক্ষ্য কৰিছেনে তলত আমাৰ চেনেলৰ নাম আমি সলাই পেলাইছোঁ আমাৰ চেনেলটোৰ নাম আগতে আছিল BC আছাম এতিয়া আমি চেনেলটোৰ নাম সলাই আমি কৰিছোঁ লজিকেল এক্সপেৰিমেণ্ট হয় গাইজ BC আছাম নামটো আমি সলাই দিছোঁ সলাই লজিকেল এক্সপেৰিমেণ্ট বুলি থৈছোঁ কোনো এইটো বেলেগ চেনেল বুলি নাভাবিব তো গাইজ প্লিজ আমাৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভাল লাগিছে এটি প্লিজ লাইক কৰি দিব তো গাইজ আজিলৈ এইখিনি আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ত তেতিয়ালৈ ইয়াতে ৰাখি জয় আই জয়